নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছো এটা সহজতে বনাব পৰা কেকৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু যদি আপোনালোকে ভাল পায় নিশ্চয় আপোনালোকেও এবাৰ ট্ৰাই কৰিব। কেকটো বনাবলৈ মই লৈছো ডিম 3টা, ৰিফাইন তেল, ময়দা, বেকিং সোডা, বেকিং পাউডাৰ, চেনি আৰু কিচমিচ। কিচমিচটো অপচনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিয়াকেও আপোনালোকে বনাব পাৰে। প্ৰথমতে ডিম আৰু ৰিফাইন চেনি এই তিনিওটাৰ মিশ্ৰণটো ভালদৰে ফেটি লৈছোঁ। সেইখিনি ভিডিঅ' কৰা নহ'ল। তাৰ পাছতে ময়দাখিনি অলপ দি দিছোঁ, অলপকৈ দি ফেটি লৈছোঁ। যেতিয়ালৈকে ভালদৰে মিক্স হৈ নাযায় তেতিয়ালৈকে ফেটি থাকিব লাগিব। ময়দাখিনি অলপ চালি লৈছিলোঁ কাৰণ ওপৰত অলপ খুৰখুৰীয়া কিবা ধৰণৰ ওলাবও পাৰে বুলি, কিন্তু একো ওলোৱা নাই বাৰু। ধুনীয়াকৈ এতিয়া আমি মিশ্ৰণটো সম্পূৰ্ণ মিক্স হৈ যোৱালৈকে ফেটি থাকিম। অলপ বেকিং পাউডাৰ দিছোঁ, লগতে অলপ বেকিং সোডাও দিছোঁ। তাৰপিছতে অপচনেল কৰিছোঁ এইটো, ফ্লেভাৰটো অলপ চকলেটি আহিবৰ বাবে চকলেট চিৰাপ এটা দি দিছিলোঁ অলপ। এইখিনি দিয়াৰ পাছতো ভালদৰে আকৌ ফেটি ল'ম এবাৰ। মোৰ ইতিমধ্যে মিশ্ৰণখিনি ভালদৰে মিক্স হৈ গৈছে। কেক বনাবলৈ লোৱা পাত্ৰটোত এটুকুৰা কাগজ কাটি লৈছোঁ বাতিটোৰ জোখত। তাতে অলপ ৰিফাইন তেল সানি লৈছোঁ যাতে কেকটো লাগি নধৰে ওলাই আহোঁতে। তাৰপিছতে কেকৰ মিশ্ৰণখিনি মই বাতিটোত ঢালি দিছোঁ। ইয়াৰ পিছত মই দিছোঁ কেইটামান কিচমিচ। ইতিমধ্যে হৈ গৈছে। কেকটো বনাবলৈ ব্যৱহাৰ কৰিছিলোঁ কুকাৰত কেক বনাইছোঁ আৰু 1 ঘণ্টামানৰ বাবে ইয়াক গেছত বহাই থ'ম। মাজে মাজে মই চেক কৰিছোঁ, হোৱা নাই। অলপ ফুলিছে, মাজটো ফুলিবলৈ এতিয়াও বাকী আছে চাওক। এবাৰ চালত মই দেখিছোঁ যে কেকটো ধুনীয়াকৈ ফুলি উঠিছে আৰু তাৰপিছত এটা টুথপিকৰ সহায়ত মই চাইছোঁ একো লাগি অহা নাই আৰু গম পাইছোঁ যে কেকটো সম্পূৰ্ণৰূপে সিজিছে। ইয়াৰ পাছত কেকটো অলপ সময় ৰখাই নমাই দিছোঁ আৰু ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত কেকটো এনেদৰে উলিয়াই লৈছোঁ। কেকটো ধুনীয়াকৈ ফুলি উঠিছে। খাবলৈ এনেদৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ। যথেষ্ট স্পঞ্জি হৈছে কেকটো, ভাল হৈছে, খাবলৈও বহুত টেষ্টি। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, খাবলৈ যথেষ্ট সোৱাদ হৈছিলে আচলতে। আপোনালোকেও ট্ৰাই কৰিব আৰু জনাব কেনেকুৱা পালে। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাইছে আৰু যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।